হেল্ল' গাইজ, ৱেলকাম টু প্ৰীতি মিনি ব্লগছ। মই এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু দেখিছে গাইজ, ঘৰত মানে কাপোৰ পিন্ধা দিয়ে নহ'ল, আৰু এতিয়া সেই কাপোৰ পিন্ধিব লাগছে। আৰু আজি লুকটো কেনেকুৱা লাগিছে জনাব। মানে কি ক'ম গাইজ, গৰুৰ পোৱালি ধৰবা নললো কি হ'ল, আহি কিনে ছাগলৰ পোৱালি এটা উঠাই দিলোঁ। আৰু চাওক মাকজনে কেনেকৈ চাই আছে।